হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। জনজাতি আৰু ইয়াৰ বৈশিষ্ট্যৰ ওপৰত আজি আমি আলোচনা কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড দ্য ভিডিঅ'। প্ৰথমে আমি জানি লওঁ অহা জনজাতিৰ অৰ্থ কি। জনজাতি হৈছে নিৰ্দিষ্ট এডোখৰ ঠাইত অতীতৰে পৰা বসবাস কৰি অহা কিছুমান থলুৱা ব্যক্তি, যিসকলৰ বৃত্তি সাধাৰণতে একে ধৰণৰ হয়। সাধাৰণতে তেওঁলোকে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। যিসকল থলুৱা জনজাতিৰ লোক, তেওঁলোকৰ ধৰ্ম একেই, ভাষা একেই, সামাজিক নীতি তেওঁলোকে একে ধৰণৰ পালন কৰে। তেওঁলোকে নিজৰ জাতিৰ ভিতৰত বিবাহ সম্পন্ন কৰে। এই গোটেইখিনি কেৰেক্টাৰ আমি যাৰ মাজত দেখিবলৈ পাওঁ, তেওঁলোকক সাধাৰণতে আমি জনজাতি বুলি চিহ্নিত কৰিব পাৰোঁ। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতবৰ্ষৰ সংবিধানে তেওঁলোকক অনুসূচিত জাতি হিচাপে চিহ্নিত কৰিছে আৰু জনজাতিসকলৰ বিকাশৰ বাবে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা দেখা যায়। ৰিজাৰ্ভেশ্যনৰ ছিষ্টেম আছে। শিক্ষা, অৰ্থনৈতিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰৰ বিকাশৰ বাবে যাতে তেওঁলোকে বাকী জাতিসমূহৰ সৈতে সম বিকাশ হ'ব পাৰে, তাৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আমি ডেফিনেশ্যন চাওঁ দুই এটা। গিলিন আৰু গিলিনৰ মতে জনজাতি হৈছে আদিম জনসমূহৰ সমষ্টি, যিসকলে উমৈহতীয়া জীৱন যাপন কৰে আৰু একে ভাষা বা দোৱান কয় আৰু একে সংস্কৃতি অনুকৰণ কৰে। ৰিভাৰ্ছৰ মতে এক সৰল প্ৰকৃতিৰ সামাজিক সমূহ, যিসমূহৰ সদস্যসকলে সাধাৰণতে একেই উপভাষা কয় আৰু যুদ্ধ বা তেনে সমূহীয়া কামবোৰ একেলগে সম্পন্ন কৰে। জনজাতিৰ বৈশিষ্ট্যৰ ভিতৰত প্ৰথমটো হৈছে নিৰ্দিষ্ট ভৌগোলিক অঞ্চল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে জনজাতিসকলে নিৰ্দিষ্ট একোটা অঞ্চলত বসবাস কৰে। অধিকাংশ জনজাতিয়ে নিৰ্দিষ্ট একোটা অঞ্চলত থাকিবলৈ ভাল পায়। যেনে মিচিংসকলে উজনি অসমৰ বিশেষকৈ নদী কাষৰীয়া অঞ্চলসমূহত আমি মিচিংসকলক দেখিবলৈ পাওঁ। খামতিসকল উজনি অসম আৰু অৰুণাচলতহে পোৱা যায়। দ্বিতীয়তে সাধাৰণ ভাষা বা উপভাষা। জনজাতিসকলে সাধাৰণতে নিজৰ সাধাৰণ ভাষা বা উপভাষা বা দোৱানত তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে আৰু নিজৰ জনজাতি লোকসকলৰ ভিতৰত নিজৰ আত্মীয়সকলৰ মাজত তেওঁলোকে উপভাষাতে কথা পতা আমি দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে নগাসকলৰ নাগামিজ ভাষা, মিচিং, দেউৰী, অকা আদি জনজাতিসকলৰো নিজা নিজা উপভাষা আছে। প্ৰতীক পূজা। প্ৰায়বোৰ জনজাতিয়ে উপাসক দেৱতাৰ ওপৰত পৰিৱেশৰ যিকোনো এটা বস্তুক প্ৰতীক হিচাপে লৈ পূজা কৰে। প্ৰতীক হিচাপে লোৱা এনে বস্তু জীৱিত বা মৃত হ'ব পাৰে। উদাহৰণস্বৰূপে কোনো জনজাতিয়ে সাপ পূজা কৰে, কোনোৱে শিল পূজা কৰে আদি বেলেগ বেলেগ প্ৰাকৃতিক উপাদানক তেওঁলোকে পূজা কৰা দেখা যায়। যুৱগৃহ। প্ৰতিটো জনজাতিৰে একোটা যুৱগৃহ থাকে বা ডেকাচাং বুলি যাক কোৱা হয়। এই যুৱগৃহ বা ডেকাচাঙৰ জৰিয়তে জনজাতীয় সমাজৰ ল'ৰা ছোৱালীসকলক তেওঁলোকৰ সমাজ জীৱনৰ শিক্ষা দিয়া হয়। বিভিন্ন ধৰণৰ আৰ্থ সামাজিক সাংস্কৃতিক ক্ষেত্ৰত যুৱগৃহৰ ভূমিকা আছে। এই যুৱগৃহত যুৱক আৰু যুৱতীৰ বাবে পৃথকে পৃথকে পৰিচালকিয়া থকা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে নগাসকলৰ যুৱগৃহৰ নাম মুৰং। নিৰ্দিষ্ট সাজপাৰ। জনজাতীয় লোকসকল সাজপাৰৰ ক্ষেত্ৰত চহকী। প্ৰায়বোৰ জনজাতিৰে পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে সাজপাৰ থাকে। বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আৰু অনুষ্ঠানত তেওঁলোকে এনে সাজপাৰ পৰিধান কৰা দেখিবলৈ পোৱা যায়। ঠাই বিশেষে, বিশেষকৈ পাহাৰ আৰু ভৈয়াম বিশেষে জনজাতিসকলৰ সাজপাৰৰ তাৰতম্য আছে।